হাই ফ্ৰেণ্ডছ, মই আজি হৈছে 28 ফেব্ৰুৱাৰী শুক্ৰবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে লক্ষ্য 2026 দিল্লীত আৰম্ভ কংগ্ৰেছৰ হাই ভল্টেজ বৈঠক। দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে অসম প্ৰদেশ কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কে.চি. বেণুগোপাল উপস্থিত। পৰৱৰ্তী খবৰটো হৈছে সাধাৰণ নিৰ্বাচনক লৈ অন্তৱৰ্তীকালীন চৰকাৰত অস্থিৰতা। ইউনিছে জাৰ্মানীৰ পৰা বিচাৰিলে সকলো ধৰণৰ সহায়। সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে বাংলাদেশ। 2024 5 আগষ্টত শ্বেখ হাছিনাৰ নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰ পতন হোৱাৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰে পৰিচালনা কৰি আহিছে বাংলাদেশ। পৰৱৰ্তী খবৰটো হৈছে ভবাতকৈ ভক্তৰ দুগুণ সঁহাৰি মহাকুম্ভৰ পৰা 3 লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে। এই মহাকুম্ভৰ পৰা ৰাজ্য চৰকাৰে মুঠ 3 লাখ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এই মহাকুম্ভই আধ্যাত্মিকতাৰ লগতে উত্তৰ প্ৰদেশৰ অৰ্থনীতিৰ ভঁৰালো টনকিয়াল কৰিলে বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত বিনিয়োগ কৰিবলৈ ভয় নকৰিব, ইয়াত বহু সম্ভাৱনা আছে বিশ্ব বেংক। বহু প্ৰত্যাহ্বান আছে যদিও ভাৰতৰ অৰ্থনীতিক লৈ আশাবাদী বিশ্ব বেংক। ভাৰতত বিনিয়োগ কৰিলে লোকচানৰ সম্ভাৱনা খুবেই কম বুলি উল্লেখ কৰি বিশ্বৰ সকলো দেশক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনালে বিশ্ব বেংকে। পৰৱৰ্তী খবৰটো হৈছে ট্ৰাম্পৰ প্ৰথমখন কেবিনেটত ইউক্ৰেইনক লৈ ডাঙৰ সিদ্ধান্ত। আমেৰিকা চৰকাৰৰ প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্তই সকলোকে হতচকিত কৰিছে। এই কেবিনেট বৈঠকৰ পাছতে ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ইউক্ৰেইনে নাটোৰ অন্তৰ্ভুক্ত হোৱাৰ সপোন পাহৰি যাওক যদিহে তেওঁলোকে আমাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। পৰৱৰ্তী খবৰটো হৈছে মই দুখিত যে মহাকুম্ভৰ সামৰণিৰ লগে লগে ভক্তসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলা 2025ৰ সামৰণি পৰাৰ লগে লগে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তসকলৰ বাবে দিলে বিশেষ বাৰ্তা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঐক্যৰ মহাযজ্ঞ সম্পন্ন হৈছে। তীৰ্থযাত্ৰাৰ সময়ত ভক্তসকলৰ যিকোনো অসুবিধাৰ বাবেও মোদীয়ে বিচাৰিলে ক্ষমা। পৰৱৰ্তী খবৰটো হৈছে 18 দিন পূৰ্বে বিয়োগ হৈছিল মাতৃৰ। নিষ্ঠুৰ নিয়তি কাঢ়ি নিলে সাহসী আৰক্ষী বিষয়া বিৰিঞ্চি দাসক। মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশা মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা। মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাস। পৰৱৰ্তী খবৰটো হৈছে এডভান্টেজ আছাম 2.0ৰ সফলতা। 4,91,500 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ একযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 মাৰ্চলৈ ৰাইজৰ বাবে খোলা থাকিব প্ৰদৰ্শনী। পৰৱৰ্তী খবৰটো হৈছে নিজে খেল পাতি এখন খেলত নিজিকিল পাকিস্তান। চেম্পিয়নছ ট্ৰফীত এই অনাকাংক্ষিত অভিলেখ প্ৰথম আয়োজক দেশ হিচাপে পৰিগণিত পাকিস্তান। পৰৱৰ্তী খবৰটো হৈছে ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ নতুন মূৰ ঘটনাত জড়িত নথকা লোকৰ নামো উল্লেখ এজাহাৰত। আব্দুৰ ৰহমান, আশ্ৰাফুল নামৰ দুজনৰ নাম উল্লেখ। আক্ৰমণৰ সময়ত তবলিগ জামাতত আছিল আব্দুৰ ৰহমান। আশ্ৰাফুল নামৰ আনজন লোক নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন। পৰৱৰ্তী খবৰটো হৈছে নাটকৰ মূলা গাভৰু প্ৰস্তুতি পৰাশৰলৈ টাইপাৰ বীৰাংগনা মূলা গাভৰু বঁটা। 29 মাৰ্চত টাইপাই প্ৰদান কৰিব এই বঁটা। পৰৱৰ্তী খবৰটো হৈছে USTMৰ আচাৰ্য মহবুবুল হকক সাক্ষাৎ কৰিবলৈ উপস্থিত নাগালেণ্ডৰ প্ৰাক্তন গৃহমন্ত্ৰী থেনচু টুনি। কৰিমগঞ্জ থানাৰ কাৰাবন্দী হৈ আছে USTMৰ আচাৰ্য হক। বৰ্তমানেও আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ দিয়া নাই হকক। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।